কি কৰি আছা? আছোঁ এনে। ইমান দিনৰ মূৰত আজি কি মনত পৰিল? আজি স্মৃতিৰ টোপোলাটো খুচৰি চালোঁ। কি পালা? তোমাৰ ছবি আৰু আমাৰ আধৰুৱা প্ৰেমৰ লেখাবোৰ পালোঁ। আধৰুৱা? আঁতৰি যোৱাৰ আগত তুমি এই নাম দি যোৱা নাছিলা জানো? এই প্ৰেম ৰাধা কৃষ্ণৰ দৰে আধৰুৱা বুলি। এতিয়া জানো কিবা কষ্ট পাইছা? মনৰ বিৰহ মনতেই থাকিব দিয়া। এতিয়া অতীত সোঁৱৰি জানো কিবা লাভ আছে? মোক আজিও বেয়া পাই আছা? কৃষ্ণইও ৰাধাক এৰি গৈছিল, কিন্তু ৰাধাই জানো কৃষ্ণক বেয়া পাই মনৰ পৰা বিদায় দিছিল? শিৱ পাৰ্বতীৰ দৰে আমাৰ প্ৰেম যুগমীয়া কৰিবলৈ মোৰো মন আছিল, কিন্তু তেওঁলোকৰ দৰে কষ্ট স্বীকাৰ কৰিবলৈ তুমি যে অপাৰগ। সময় আৰু পৰিস্থিতিয়ে বাধ্য কৰালে মোক। মই যদি কওঁ প্ৰেম সঁচা হ'লে সময় আৰু পৰিস্থিতিৰ ওচৰত হাৰ মানিব লগা নহয়। পাৰিলে মোক ক্ষমা কৰি দিবা প্লিজ। মই ক্ষমা কৰি দিব পাৰিম, কিন্তু এটা চৰ্তত। কি চৰ্ত? মোক মোৰ মৰমবোৰ ঘূৰাই দিব লাগিব। পাৰিবা ঘূৰাই দিব? মোক দিয়া কষ্টবোৰ তুমি ঘূৰাই ল'ব লাগিব। মোক আগৰ অৱস্থাত এৰি দিব লাগিব, য'ত আমাৰ মিলন হৈছিল। কোৱা, পাৰিবা? সেইটো জানো সম্ভৱ? যদি নহয়, তেতিয়া এই কষ্ট আকৌ দিবলৈ মোলৈ ফোন নকৰিবা। মোক এবাৰ ক্ষমা কৰি দিয়া। মই পাহৰিব বিচাৰোঁ সেই মামৰে ধৰা অতীতক। পাৰিলে স্মৃতিৰ টোপোলাটো বিসৰ্জন দি দিবা কোনোবা ঢল ভগা নদীত। আৰু যদি নোৱাৰা, এৰি আহিবা কোনোবা ঠিকনা নোহোৱা নদীৰ চাপৰিত। হ'ব দিয়া, বাই। হেল্ল', শুনা না। হেল্ল'।